মই ছাৰ মাননীয় সদনত সন্মানিত সদনত ছাৰ মই এটা ডাটা মই প্ৰডিউচ কৰিব বিচাৰিছোঁ। কেতিয়াবা ৰাজনৈতিক বাঁমাৰলিৰ সোঁতত উঠি ভাঁহি, কেতিয়াবা ধনবল বাহুবলেৰে বলিয়ান হৈ বা আন কেতিয়াবা বংশানুক্ৰমিক প্ৰভাৱ খটুৱাই গণতান্ত্ৰিক ব্যৱস্থাৰ মহোৎসৱ নিৰ্বাচনৰ জৰিয়তে নিৰ্বাচিত হৈ জনপ্ৰতিনিধি হৈ পৰে এচাম লোক। সাম্প্ৰতিক সময়ত এইচাম মানুহৰ সংখ্যা, তেওঁলোকৰ প্ৰভুত্ব পৰিসংখ্যাৰ দিশেৰে সৰহ। কিন্তু আৰু এচাম লোকো আছে ৰাজনৈতিক সততা, মানৱীয় প্ৰমূল্যবোধক সাৰথি কৰি ৰাইজৰ প্ৰকৃত আস্থা বুটলি দেশ, সংবিধান, জাতিৰ বাবে মাত মাতিবলৈ ওলাই আহে সেই চাম লোক। প্ৰথম চাম মানুহৰ সৈতে দ্বিতীয় চাম মানুহৰ পাৰ্থক্য এটাই। দ্বিতীয় চাম মানুহৰ কণ্ঠ হয় ব্ৰজৰ দৰে কঠিন, প্ৰত্যয়ভৰা প্ৰকৃত নেতাৰ দৰে। ভাৰতবৰ্ষ ভাগ হৈছিল তেতিয়া মাত্ৰ 3% মুছলিম মানুহ পাকিস্তানত গৈছিল। আমাৰ পূৰ্বপুৰুষসকল যোৱা নাই, আমি ইয়াত আছিলো, ইয়াতে ছাৰ আমি মৰিম। অসম বিধানসভাৰ এনে এমুঠিমান বিধায়কৰ এজন অন্যতম নাওবৈচা বিধানসভা সমষ্টিৰ বিধায়ক মামুন ইমদাদুল হক চৌধুৰী। স্বাধীনতাৰ 7টা দশক জুৰি সময় চেক বুজি কি কংগ্ৰেছ, কি বিজেপি, কি অগপ সকলোৱেই কেৱল অসমীয়া জাতিটোৰ আৱেগক লৈ ৰাজনীতি কৰি আহিছে। কেতিয়াবা যদি ভাষাৰ নামত, কেতিয়াবা জাতিগত পৰিচয়ৰ নামত। ৰাজ্যবাসীয়ে কি পাইছে বা নাই পোৱা তাৰ হিচাপ নোলাব পাৰে, কিন্তু ৰাজনৈতিক দলসমূহে শিবিৰ ভেদে ক্ষমতাৰ সোৱাদ ঠিকেই লৈ আহিছে। শেহতীয়াকৈ যোৱা কেইটামান বছৰ ধৰি আমাৰ ৰাজ্যখনত চলিছে ধৰ্মৰ নামত বিদেশী বহিষ্কৰণ আৰু চিনাক্তকৰণৰ সংবিধান পৰিপন্থী এক আজব ৰাজনীতি। একমাত্ৰ ভোট বেংকৰ স্বাৰ্থ আগত ৰাখি সুযোগ বুজি কংগ্ৰেছ, বিজেপি দুয়োটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলে সময় সাপেক্ষে চলাই আহিছে এই ৰাজনীতি। নাগৰিকত্ব আইন সংশোধনী বিধেয়কক লৈ ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ থকাৰ সময়তেই অসম বিধানসভাত এই প্ৰসংগ তথ্যৰ আধাৰত দাঙি ধৰি এক প্ৰকাৰ দুয়োটা দলৰ স্বৰূপ উদঙাই দিছিল মামুন ইমদাদুল হক চৌধুৰীয়ে। যে চৰকাৰৰ পক্ষ আৰু লাৰ্জেষ্ট অপজিশ্যনৰ মাজত কিবা বুজাবুজি আছে। কাৰণ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ ক্ষেত্ৰত যদি ছাৰ দেখা যায়, মোৰ হাতত কিছুমান ডাটা আছে। ঠিক যেনেকে অসমৰ মাটি বাংলাদেশত গতাই দিয়াৰ সিদ্ধান্ত পূৰ্বৰ চৰকাৰখন লৈছিল, এইখন চৰকাৰে কাৰ্যকৰী কৰিছে। এই চৰকাৰখনৰ আগতো কিন্তু চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলৰ সিদ্ধান্ত পূৰ্বৰ চৰকাৰে ছাৰ লৈছিল। মই ছাৰ কেইটামান ডাটা আপোনাক দিব বিচাৰিছো চমুকে। এইখন চৰকাৰে ছাৰ চেণ্ট্ৰেল যিখন বিজেপি গভৰ্ণমেণ্ট আছে 16 চনৰ 15 জুলাইত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনিছিল। এই প্ৰচেছটো ছাৰ 2011ৰ পৰা ষ্টাৰ্ট হৈছে। আজি 8 বছৰ পুৰণা বেমাৰ এতিয়া ওলাইছে। মোৰ হাতত ছাৰ এটা তথ্য আছে, দ্য ইকনমিক টাইমছ জুন 2, 2015। মই একজেক্ট লাইনটো পঢ়ি দিছো। At an executive meeting of Assam Pradesh Congress Committee within bracket APCC held recently, APCC President Anjan Datta said, "We will take up the unresolved issue of citizenship for the Bengali Hindus, Buddhists, Christians, and people of other minority communities who came to Assam after being subjected to inhuman torture post the partition of India." আজি যিসকল মানুহ এইফালে বহিছে, সেইসকল মানুহ সেইফালে থাকোঁতে এই ৰিজলিউশ্যন লোৱা আছে। পাৰ্টি ৰিজলিউশ্যন কংগ্ৰেছৰ ছেম ৰিজলিউশ্যন ছাৰ বিজেপিয়ে লৈছে। মই বিজেপি ৰিজলিউশ্যনটো দেখুৱাই আছো। মাজুলীত ছাৰ বিজেপিৰ যিটো ৰাজ্যিক অধিৱেশন হৈছিল, ইয়াত মই দুটা ছাৰ লাইন পঢ়ি দিম, বেলেগ নাই। দ্য পলিটিকেল ৰিজলিউশ্যন কি আগৰ লাইনটো পঢ়ি দিছো। দ্য বিজেপি ৰিজলিউশ্যন ছেড the bill was introduced, bill mane eitu bill, citizenship amendment bill, to solve the citizenship problem created by the division of the country at the time of independence and is currently under consideration of a joint parliamentary committee. এই সম্পৰ্কত ৰিজলিউশ্যনটোৰ সম্পৰ্কত ইয়াত কি নিউজ ওলাইছিলে, দ্য টেলিগ্ৰাফ 12/10/2018. The political resolution was read out by the BJP legislator from Dhemaji, Dr. Anuj Pegu, Railway Minister Rajen Gohai, Lok Sabha MPs Romen Deka and Vijay Chakraborty, Forest Minister Parimal Shuklabhaidya and former MLA Sushila Hazarika also spoke in support of the resolution. Parliamentত যেতিয়া জইণ্ট পাৰ্লামেণ্টাৰী কমিটিত বস্তুটো দিয়া হ'ল, অসমৰ পৰা ৰমেন ডেকা, ভুৱনেশ্বৰ কলিতা, সুস্মিতা দেৱ আদি কৰি কেইবাজনো MP বোধ ৰাজ্যসভা আৰু লোকসভা ইয়াত মেম্বাৰ দিয়া, জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ মেম্বাৰ দিয়া। মোৰ ছাৰ নিজকে ভাবিলে দুখ লাগে বা আচৰিত লাগে, অসমৰ কোনো এজন MP ছাৰ ইয়াৰ বিৰুদ্ধাচৰণ কৰা নাই। এইটো ছাৰ জইণ্ট পাৰ্লামেণ্টাৰী কমিটিৰ ৰিপৰ্ট।
কোনো এজন এমপি, কংগ্ৰেছৰ নহয়, বিজেপিৰ নহয়, কোনো এজন এমপি ছাৰ ইয়াৰ বিৰুদ্ধাচৰণ কৰা নাই। বিধানসভাত ৰাজ্যপালৰ ভাষণৰ ওপৰত থকা ধন্যবাদসূচক প্ৰস্তাৱ শীৰ্ষক উক্ত বক্তব্যতেই AIUDF দলৰ নাওবৈচাৰ বিধায়কগৰাকীয়ে বিদেশী বিতৰণৰ নামত 1985 চনৰ পৰাই অসমবাসীক আৱেগিক কৰি ৰখা চৰকাৰসমূহৰ বিদেশী বিতৰণৰ প্ৰকৃত তথ্য উদঙাই দিছিল। বিশেষকৈ শৰাইঘাটৰ শেষ ৰণ বুলি অভিহিত কৰি এক প্ৰকাৰ অসমীয়া জাতিক আৱেগিক কৰি 2016 নিৰ্বাচন জিকি দিছপুৰ দখল কৰা বিজেপি অগপ BPFৰ মিত্ৰজোঁটৰ চৰকাৰে নিজৰ প্ৰায় 2.5 বছৰীয়া কাৰ্যকালতো যে বিদেশী বহিষ্কাৰৰ নামত এখন ঠেকু ভাওনাৰ অৱতাৰণা কৰিলে সেয়াও তেওঁ উন্মোচিত কৰি দিয়ে। মোৰ হাতত ছাৰ 85ৰ পৰা 18 চনলৈকে ডাটা আছে, কোন চনত কিমান মানুহ বিদেশী মানুহ অসমৰ পৰা বহিষ্কাৰ কৰা হৈছে। তপন গগৈ ডাঙৰীয়া এটা কুৱেশ্যন আনিছিলে, ষ্টাৰ কুৱেশ্যন নম্বৰ 174, আপোনাৰ কুৱেশ্যনটো মই লৈ আহিছো। তাত তেখেতে চৰকাৰে কৈছিলে 16 চনৰ অক্টোবৰ মাহলৈকে মাত্ৰ 13 জন বিদেশী মানুহ বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। 17 চনত মাত্ৰ 17 জন আৰু 18 চনত মাত্ৰ 53, মাত্ৰ 53 জন মানুহ বিদেশী মানুহ চৰকাৰখনে বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। এইটো ছাৰ ৰেকৰ্ড। গতিকে ছাৰ ক'ত তেখেতসকলে বিদেশী মুক্ত কৰিব পাৰে? যদি বিদেশী আছে ক'ত বিদেশী মুক্ত কৰিব পাৰে? নাওবৈচাৰ বিধায়কগৰাকীৰ জৰিয়তেই অসম বিধানসভাত প্ৰথমবাৰৰ বাবে প্ৰকাশ পাইছিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ জাতি মাটি ভেটিৰ শ্লোগান যে প্ৰকৃততে কথাৰ ফুলজাৰি আৰু নেতাৰ মুখৰ ভাষণৰ বাহিৰে আন একো নহয়। শাসক দলৰ নেতাই সুৰ লগাই আওৰাই থকা ভাষণ আৰু শ্লোগানসমূহৰ বাস্তৱৰ ভেলকি বাজি মামুন ইমদাদুল হক চৌধুৰীয়ে দাঙি ধৰিছিল অকাট্য যুক্তি আৰু সঠিক তথ্যৰ জৰিয়তে। জাতি মাটি ভেটিৰ শ্লোগান দি এইটো চৰকাৰখন আহিল। গতিকে এই যে যিখন চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল চৰকাৰখনে আনিব লৈছে, এইটো ছাৰ সংবিধানৰ বিৰোধী, অসম চুক্তিৰ বিৰোধী। তেখেতসকলে অসম চুক্তিৰ ক্লজ 6ৰ কথা কৈ আছে, কিন্তু ক্লজ 6ৰ আগত ক্লজ 5ত স্পষ্ট উল্লেখ আছে অসম চুক্তিৰ ক্লজ 5 যে 1971ৰ 24 মাৰ্চৰ মাজনিশাৰ পিছত যিসকল মানুহ আহিছে, আইদাৰ হিন্দু আৰু মুছলিম চব মানুহ ডিপৰ্ট হ'ব লাগিব, ডিটেক্ট হৈ ডিপৰ্ট হ'ব লাগিব। কিন্তু তেখেতসকলে ক্লজ 5 ভায়োলেট কৰি চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল আনি আছে আৰু মানুহক কৈ আছে যে আমি ক্লজ 6 ইমপ্লিমেণ্ট কৰিবলৈ গৈ আছো। য'ত ক্লজ 5 নাথাকিব তাত ক্লজ 6 ইমপ্লিমেণ্টৰ কি কুৱেশ্যন? ইমপ্লিমেণ্ট হ'লে ছাৰ দুইটা হ'ব লাগিব। গণতান্ত্ৰিক এটা শাসন ব্যৱস্থাত সদনৰ মজিয়াত শাসকীয় দলৰ সমানেই অপৰিসীম গুৰুত্ব বিৰোধী দলসমূহৰো। এই কথাটোৰ গুৰুত্ব উপলব্ধি কৰি চৰকাৰক সমালোচনাৰ জৰিয়তে ৰাইজৰ প্ৰতি থকা দায়িত্ব সোঁৱৰাই দিয়াটোৱেই বিৰোধীৰ প্ৰধান কৰ্তব্য। চলিত অসম বিধানসভাৰ মজিয়াত এই দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি আহিছে বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে। পৰিৱৰ্তনৰ এক অলিক স্বপ্নৰ জৰিয়তে 2016 চনৰ 24 মেৰ পৰা দিছপুৰৰ গাদীত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰখনৰ কথা আৰু কামৰ মাজত যে বৃহৎ পাৰ্থক্য, সেয়া ইতিমধ্যেই বিনা দ্বিধাই সদনত সজোৰে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বিধায়কগৰাকী। উদাহৰণস্বৰূপে সময় আছিল চৰকাৰে 2019-20 বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা বাজেট সম্পৰ্কীয় বিতৰ্কত অংশ লৈ মামুন ইমদাদুল হক চৌধুৰীয়ে বিধানসভাত দাঙি ধৰিছিল চৰকাৰে ফেচ অব দ্য গভৰ্ণমেণ্ট আখ্যা দিয়া অসম আৰক্ষী সম্পৰ্কে চৰকাৰে গ্ৰহণ কৰিবলগীয়া প্ৰকৃত দৃষ্টিভংগী আৰু আৰক্ষী প্ৰশাসনত আনিবলগীয়া সংস্কাৰসমূহৰ সন্দৰ্ভত। চৰকাৰে বছৰি শ কোটি টকা দৰমহা আৰু অন্যান্য সা সুবিধাৰ বাবদ খৰচ কৰা অসম আৰক্ষী যে প্ৰকৃততে একাংশ ব্যৰ্থ আৰু দুৰ্নীতিপৰায়ণ আৰক্ষী বিষয়া কৰ্মচাৰীৰ ধন ঘটাৰ আহিলা হৈ পৰিছে, সেই কথা ৰাজ্যৰ আভ্যন্তৰীণ সুৰক্ষা আৰু অপৰাধৰ সংখ্যাৰ অভাৱনীয় বৃদ্ধিৰ উদাহৰণেৰে আৰক্ষী বিভাগটোক কিদৰে একাংশই জনহিত জনসেৱাৰ্থৰ পৰা আঁতৰাই নিজস্ব হিত আৰু ধনসেৱাৰ্থলৈ পৰ্যবেক্ষিত কৰি তুলিছে, তাকো সদনত উত্থাপন কৰি বিধানসভাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। খুব অপ্ৰিয় হলেও ছাৰ সত্য, পুলিচ আৰু কৰাপশ্যন এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি হৈ গৈ আছে। চৰকাৰে হয়তো উত্তৰ দিবলৈ হলে পুলিচক ডিফেন্স কৰিব, ঠিক আছে, কিন্তু এই কথাখিনি ছাৰ চাব লাগে। গোটেই ইণ্ডিয়াৰ ভিতৰত 38% চাইল্ড ট্ৰেফিকিং শিশু সৰবৰাহ অসমত হয় আৰু পুলিচক আমি ৰাইজৰ টেক্সেৰে লাখ লাখ কোটি টকা দৰমহা দিওঁ। এই কথাটো ছাৰ কোনো পধ্যেই মানি ল'ব নোৱাৰে। দৰমহা দিয়াটো মানি ল'ব পাৰি, দৰমহা দিব লাগিব, কিন্তু তেওঁলোকে যদি ইমানখিনি চাইল্ড ট্ৰেফিকিং আমাৰ অসমত হয়, এইটো ছাৰ ভয়ংকৰ কথা। আমি ছাৰ ৰাইজৰ টকাৰে টেক্সৰ টকাৰে যে পুলিচক দৰমহা দিওঁ, দৰমহাবিলাকতো ছাৰ সৎ ব্যৱহাৰ হ'ব লাগিব, পুলিচ আপগ্ৰেড হ'ব লাগিব, মডাৰ্ণ হ'ব লাগিব।
পুলিচ আৰু জনসাধাৰণৰ মাজত এতিয়াও এটা ডাঙৰ বিশাল ছাৰ ব্যৱধান এতিয়াও আছে। পুলিচে ড্ৰেছটো পিন্ধি ষ্টাৰ চিষ্টাৰ লগাই যেতিয়া ঘৰে বাপৰে বাপ বিৰাট ডাঙৰ বস্তু, কিন্তু ৰাইজৰ টকাৰে যে চলি আছে এইটো মনতে নাৰাখে। শেহতীয়াকৈ ৰাজ্যৰ একাংশ শাসকীয় নেতাৰ মাজত গা কৰি উঠিছিল এটা অতি সস্তীয়া ধাৰা। উগ্ৰ হিন্দুত্ববাদৰ পোষকতা কৰিবলৈ গৈ চৰকাৰক সমালোচনা কৰা সকলোকেই জিন্নাৰ বংশধৰ বুলি তাচ্ছিল্য কৰাৰ প্ৰৱণতা এটা গা কৰি উঠিছিল মন্ত্ৰীৰ পৰা আৰম্ভ কৰি চৰকাৰৰ মুখপাত্ৰসকলৰ মুখত। খুদ অসম বিধানসভাৰ মজিয়াতো এই ধাৰাৰ প্ৰচলনৰ চেষ্টা কৰিবলৈ আৰম্ভ কৰিছিল চৰকাৰৰ একাংশ সদস্যই। চৰকাৰী পক্ষৰ এই সস্তীয়া ধাৰাৰ বিৰুদ্ধে এক প্ৰকাৰ বিদ্ৰোহী হৈ উঠিছিল নাওবৈচাৰ বিধায়কগৰাকী। ধৰ্মৰ নামত ভাৰত বিভাজনৰ পোষকতা কৰা পাকিস্তানৰ জনক জিন্নাৰ নাম লৈ এটা বিশেষ সম্প্ৰদায়ক আঘাত কৰাৰ মানসেৰে লঘু ৰাজনীতিৰ সূচনা কৰিছিল শাসকীয় দলটোৱে। চৰকাৰী পক্ষৰ এনে দায়িত্বহীন বক্তব্যক বিধানসভাৰ মজিয়াতেই উচিত প্ৰত্যুত্তৰ নাওবৈচা সমষ্টিৰ বিধায়কগৰাকীৰ। ছাৰ, জিন্না সম্পৰ্কত মাননীয় মন্ত্ৰী এদিন কৈছে যে অসমৰ জিন্নাৰ বংশধৰ ইমানকেইটা সমষ্টি জিন্নাই লৈ গুচি যাব। ওই জিন্না আমাৰ ছাৰ আঘাত লাগে, দিলত আঘাত লাগে ছাৰ। বহুত পৰিশ্ৰমৰ বিনিময়ত ছাৰ আমি বিদায় কৈছো। ছাৰ 1 মিনিট কৈ আছো, জিন্না কোন আছিলে? No, মই আপোনাক কৈছো, you are speaking very nicely. Sir, আগামী 1 minute cannot go extended. বিজেপিৰ পূৰ্বৰ দলটো আছিলে ভাৰতীয় জনসংঘ। ভাৰতীয় জনসংঘৰ প্ৰেচিডেণ্ট আছিলে প্ৰতিষ্ঠাপক প্ৰেচিডেণ্ট ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী। ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী আছিলে আপোনাৰ যিজন মানুহে লাহোৰ ডিক্লেৰেশ্যন কৰিছিলে এ কে ফজলুল হক। এ কে ফজলুল হক আছিলে মুছলিম লীগৰ ডাঙৰ লিডাৰ। এ কে ফজলুল হকে লাহোৰ ডিক্লেৰেশ্যন কৰি ইণ্ডিয়া পাকিস্তান ভাগ হৈছে আৰু তেখেতৰ আণ্ডাৰত ডক্টৰ শ্যামপ্ৰসাদ মুখাৰ্জী ফাইনেন্স মিনিষ্টাৰ আছিল। আৰু জিন্নাৰ সম্পৰ্কত 2005 চনত এল কে আদনী পাকিস্তানত গৈ গুণগান লিখি থৈ আহিছিলে। Please control. No, sir, I will go and record. গতিকে ছাৰ আমি জিন্নাৰ বংশধৰ নহয়। You মাননীয় will মন্ত্ৰীয়ে যি get কথা enough কয় scope in governor again in budget speech. Right. So you please control. আমি শেষ You কৰিছো। cannot go and গতিকে ছাৰ আমি talk like this. অসম ছাৰ ধৰ্মৰ আধাৰিত ৰাজ্য নহয়, অসম ভাষাভিত্তিক ৰাজ্য। ইয়াত হিন্দু মুছলিম সকলোৰে সমান অধিকাৰ আছে। গতিকে মাননীয় মন্ত্ৰীয়ে যিটো ভাষা কয় এছেম্বলিতো সিদিনা তেখেতে কৈছে, আমাৰ দুখ লাগে ছাৰ। গতিকে বাৰু যিয়ে নহওক, এই মাননীয় ৰাজ্যপাল মহোদয়ে 28 জানুৱাৰী তাৰিখে যিটো ভাষণ দিছে ইয়াত অসমৰ বাস্তৱ প্ৰতিশ্ৰুতি প্ৰতিফলিত হোৱা নাই। তাৰ কাৰণে আমি কোনো পধ্যেই ধন্যবাদ দিব নোৱাৰো। যোৱা 3টা বছৰত প্ৰতিটো বিধানসভাৰ অধিৱেশনত এনেদৰেই চৰকাৰৰ সমালোচকৰ ৰূপত বিৰোধীৰ প্ৰকৃত দায়িত্ব আখৰে আখৰে পালন কৰি আহিছে মামুন ইমদাদুল হক চৌধুৰীয়ে। বিধানসভাত তেওঁ নিজমুখে স্বীকাৰ কৰিছে চৰকাৰৰ ভাল কামত চৰকাৰৰ পক্ষত তেওঁ সদায় বিৰাজমান। কিন্তু চৰকাৰৰ জনবিৰোধী কাম কাজ বা সিদ্ধান্তৰ বেলিকা তেওঁ সত্যৰ হকে ৰাইজৰ পক্ষত আৰু জাতিৰ স্বাৰ্থত। যি কথাৰ উমান আন কোনোৱে নাপালেও পাইছে নাওবৈচা সমষ্টিৰ ৰাইজ আৰু ৰাজ্যৰ সদা সচেতন বিদ্যুৎ মহলে।